পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম। যিহেতু আজি পিকনিক খাবলৈ আহিছোঁ। আজি আমি পিকনিক খাবৰ কাৰণে যিহেতু মোৰ দেশত দেখিছে আপোনালোকে আৰু বহুতে দেখিছে, আপোনালোককো দেখাম আৰু তো আপোনালোকক এইজন আমাৰ লগৰ হয় দেই, এয়া এজন আমাৰ এইটো প্ৰেম দাই হয়, চৰমান লগীয়া ন। প্ৰেম দাই কিবা কবি নেকি? কি কবি, কিবা কবি নেকি? ক 5 साल হৈ গ'ল এতিয়ালৈকে 46 হৈ আছে। এনেকুৱা নেকি? ছোৱালী পোৱা নাই এতিয়ালৈকে? দেখিছে আমাৰ প্ৰেম দাই এইবিলাক দেখিছেনে? তো এয়াই আমাৰ অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ যিবিলাক আয়োজন হৈ আছে এইবিলাকো আপোনালোকক দেখাম। সেইবিলাক যিহেতু চবে क्या बना रहा है भाया? हाँ? ये लोकल मुर्गी ये बोला है, हाँ ये वाला। तो और दूसरा साइड में बना रहा है। ये हो गया आपका मांस हो गया है। तो ये भी लगा रो এলা বাইরে দিয়ে হাক কুটি আছে দেই এইবিলাক। কৈ আছে বা বাইদেউ এইবিলাকে শিলবাৰী এইবিলাক দেই বনাই আছে আমাৰ ইয়াৰ। আৰু যিমান আছে মই দেখাবলৈ চেষ্টা কৰিম। তো আৰু এইফালে ছোৱালীবিলাক কৰি আছে। যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকে ক'ৰ পৰা আহিছে? ये लोग बोर्ड से आ रहा है। तो ठीक है ठीक है, ये लोग बोर्ड से आ रहा है। सेकंड राउंड शुरू होने वाला है। बच्चा लोग काफी वेट किया। আমাৰ আজি ওজনৰ বুজি নাই, নাচাই নাই আজি, ডান্স কৰাই নাই আজি। পিছত পুৰা ডান্স কৰিব লাগিব। ভালকে গা অলপ চাপৰ্ট কৰ। मेरा यूट्यूब में डाल दीजिए ना मेरा ये वीडियो सब। ओके एनी प्रॉब्लम? नो थैंक यू। তো যিহেতু এই বাইদেউজনী অকণমান চেষ্টা কৰিছে, যিহেতু জুবিন গাৰ্গৰ অলপ গানটো গাবৰ কাৰণে চেষ্টা কৰিছে আৰু তাৰ কাৰণে অলপ চেষ্টা কৰিব আৰু তাই কাৰণে চেষ্টা কৰিব। বাইদেউজনীগৰাকী চেষ্টা কৰিব, যিহেতু অলপ চেষ্টা কৰিছে যিমান পাৰিছে। Thank you বাইদেউ, আপোনালোকক বহুত বহুত ধন্যবাদ। আপুনি ইমানখিনি গোৱাৰ কাৰণে ভাল লাগিছে। यदि हाँ ओके साथ में गाओ ना। अरे और एक पिलाने आ गया है, ऐसे वेट करने होगा थोड़ा।
কি কয় আমাৰ বাইদেউজনী গছৰ ওচৰ বাইদেউজনী এজনী দেই বাইদেউ অলপ চাইলেণ্ট হৈ আছে তো বাইদেউ ভয় কৰিছে দেখিছ লাজ কৰিছে এয়া তো লাজ কৰা নাই তো আপোনালোক ইমান চাইলেণ্ট হৈ আছে কি আছে আপুনি কওকচোন হে তো দেখি আপোনাক পেট্ৰল লাগে পেট্ৰল ঢালি দিছে ডিজেল ঢালি দিছে আপুনি কিয় এনেকুৱা কৈছে ভাত লাগে এইটো বি আপোনাৰ ব্যৱস্থাটো কৰি টেনশ্যন নকৰিব আপুনি তাতে কথা পাতিব দেখিছ বাইদেউজনী কৈছে দম নাইকিয়া হৈ গৈছে মানে পেট্ৰল লাগে ডিজেল লাগে ঢালি দিছে আৰু এতিয়া আকৌ পেট্ৰল মানে খালী হৈ গৈছে আকৌ থেংক ইউ ছ' মাছ তো এয়া এতিয়া যিহেতু খানা ব্যৱস্থা চলি আছে হা লাইট নহয় তো ইয়াৰ ব্যৱস্থাটো কৰিছে सर आपको ये देखो अभी उठा दिया रे बाद में अब नहीं दिखाएगा बोल के तो नहीं बोलो ये तो ठीक है तो আপোনালোকে অলপ চেষ্টা কৰিলোঁ দেখাবৰ কাৰণে আপোনালোকে অলপ চেষ্টা কৰিব আৰু যিহেতু এতিয়া খোৱা ব্যৱস্থাটো অলপ হৈ গ'ল যিহেতু এতিয়া খাবৰ কাৰণে মানুহবিলাক চবে নিজৰ নিজৰ জেগাত লাইন কৰি আছে তো এয়া যোগাৰ কৰিছে এয়া আপোনালোকক চেষ্টা কৰিছোঁ তো এয়া হয় কৈছে এতিয়া লাষ্ট ফিনিচিং হৈছে আৰু এতিয়া চবে খাব আৰু খাই পিনি নিজৰ নিজৰ ঘৰ হৈ যাব এতিয়া আমাৰ ফিলৰ বাৰীৰ পৰা আহিছে এইখিনি ফিলৰ বাৰীৰ পৰা তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছে তো আপোনালোকে এওঁলোকক নিমন্ত্ৰণ কৰিব পাৰিব মই এওঁলোকৰ কণ্টেক্ট নম্বৰ দি দিম তো এইবিলাক এয়া দেখিছে নাই চবকে উঠাইছে যিমান পাইছে আপোনালোকক চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে তো ইয়াৰ আপোনালোকৰ আৰু মানে আমাৰ ইয়াৰ বাইদেউজনী অলপ গাবলৈ অলপ চেষ্টা কৰিছে তো সেইকাৰণে অলপ তো মই আৰু পাছলৈ আপোনালোকক দেখাম এতিয়া যিমান পাৰিছোঁ সিমান দেখাইছোঁ আপোনালোকক আজি আহিলোঁ তো আৰু কি ক'ম আৰু আপোনালোকক ভিডিঅ'টো চাই ভাল পালে আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ